নমস্কাৰ, কি খবৰ আপোনালোকৰ ভালনে? মই আজি এটা ভিডিঅ' লৈ আকৌ আহিছোঁ। আজি ভিডিঅ'টোত মই এই অৰিঅ' বিস্কুটেদি কেক বনোৱা দেখাম। এই বিস্কুটখিনিৰ মাজৰ মই এতিয়া ক্ৰীমখিনি আঁতৰাম আৰু বিস্কুটখিনি ইয়াত থ'ম, ক্ৰীমখিনি ইয়াত থ'ম। চাই থাকক। এনেকৈ কৰি মই এইখিনি এৰুৱাই পেলাই ক্ৰীমখিনি থৈ দিম। এইবাৰ মই এনেকৈ 2 চামুচ চেনিৰে সৈতে এইখিনি মিক্সিত ভালদৰে পিচি ল'ম। এয়া 1 কাপ ময়দা দিছোঁ লগত। তাৰপিছত এইখিনি হৈছে গুড়ি কৰি লোৱা, যিখিনি ভালকৈ কৰি লৈছোঁ মই অৰিঅ' বিস্কুটখিনি। কি হয় চাওঁ আহকচোন। এয়া 2 চামুচমান মই ৰিফাইনো দিছোঁ ইয়াত, বা বাটাৰ থাকিলে কিছুমানে বাটাৰ দিব পাৰে, মই ৰিফাইন দিছোঁ। আৰু এয়া দৈও এনেই ঘৰত আছিল কাৰণে 2 চামুচমান দি চাম। ইয়াত এবাৰ কিমান গাখীৰ লাগে সেই পৰিমাণে মই গাখীৰ দি থাকিম। আৰু মই মেচিনেদি কৰিছোঁ, কিছুমান মেচিন নাথাকিলে হাতেদিও কৰিব পাৰি। আধা চামুচমান বেকিং পাউডাৰ দিছোঁ এইবাৰ।